দেহি বুলি তুমি চাগে বৰ কষ্ট পাইছা তোমাৰ স্পৰ্শ মাত্ৰেই মোৰ শৰীৰৰ সকলো অংগ শীতল হল জগতৰ জৰাগৰাকী হৈও তুমি আজি পিতৃ ব্ৰাহ্মণক যিদৰে শুশ্ৰূষা কৰিলা তাৰ বাবে মই অতিকে গৌৰৱান্বিত ককা এটা কথা তোমাক কওঁচোন মই গৃহ পৰা আহোঁতে মোলৈ নিশ্চয় কোনো সুস্বাদ্য দ্ৰব্য আনিছা নাই 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 লজ্জা কোপক নাই নাই দিয়া এটিক্ষণে শুনছো মই নাই নাই মই তোমালৈ একো অনা নাই ককা মই ককা মোৰ স্বভাৱ যদিহে নাজানা যদিহে মোৰ স্বভাৱ নাজানা তেনেহ'লে কওঁ শুনা অতি অল্প বস্তু যদি মহাভক্তজনে মহাস্নেহে মোক কৰে সমৰ্পণ তেন্তে সেই বস্তু হয় অসংখ্যাত যদি অভকতে নানা বস্তু মোক কৰে সমৰ্পণ তাত মোৰ নাই আগ্ৰহ লজ্জা কুপক্ষী দিয়া মোক এটিক্ষণে ভঞ্জু মই পেট ভৰি নাই নাই তুষ্ট হকেই সমচৰ চৰাচৰ মই তোমালৈ একো অনা নাই ককা সৌ অদূৰক চোৱাচোন প্ৰকৃতিয়ে কেনেকৈ হালিছে জানিছে